নমস্কাৰ মকৰ ৰাশি জাতক জাতিকাসকল 2025 বৰ্ষটো এতিয়া ইয়াৰ অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ডিচেম্বৰৰ এই অন্তিম 15টা দিনে মকৰ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্লেষণ সঠিক নিৰ্ণয় আৰু জীৱনৰ ভাৰসাম্যৰ এক গভীৰ পৰীক্ষা লৈ আহিছে। এই সময়ছোৱাত গ্ৰহৰ চাল বা অৱস্থানে কেৱল আপোনাৰ কৰ্মৰ ওপৰতে প্ৰভাৱ পেলাব এনে নহয়, বৰঞ্চ আপোনাৰ চিন্তাধাৰা, আপোনাৰ সম্পৰ্ক আৰু ভৱিষ্যতৰ দিশকো এক সূক্ষ্ম ৰূপ প্ৰদান কৰিব। এই সময়ে আপোনাৰ বাবে নতুন সুযোগ লৈ আনিবনে ধৈৰ্যৰ দাবী কৰিব? আপোনাৰ সম্পৰ্কবোৰ মজবুত হ'বনে জীৱনে আপোনাক কোনো কঠোৰ সত্য গ্ৰহণ কৰিবলৈ বাধ্য কৰাব? আজিৰ এই বিশ্লেষণত আমি 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ 2025 লৈকে মকৰ ৰাশিৰ বাবে কেৰিয়াৰ, ধন সম্পদ, প্ৰেম, স্বাস্থ্য আৰু মানসিক ভাৰসাম্য প্ৰতিটো দিশকে গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিম, যাতে আপুনি সময়ৰ লগত নহয় সময়ৰ আগত খোজ দিব পাৰে। সৰ্বপ্ৰথমে গ্ৰহৰ অৱস্থানলৈ লক্ষ্য কৰোঁ আহক। শনিদেৱ, যি আপোনাৰ লগ্নৰ অধিপতি, তেওঁ এতিয়া আপোনাৰ তৃতীয় ভাৱত মাৰ্গী হৈ বহি আছে। ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ সাৰে সতীৰ আটাইতকৈ বেয়া সময়ছোৱা পাৰ হৈ গৈছে। আপোনাৰ আত্মবিশ্বাস ঘূৰি আহিছে আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হৈছে। আনহাতে ৰাহু আপোনাৰ দ্বিতীয় ভাৱত অৰ্থাৎ কুম্ভ ৰাশিত বহি আছে। এয়া অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণেই আপোনাৰ কথা বতৰা আৰু আপোনাৰ বেংক বেলেন্সক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। ইয়াৰ উপৰিও যোৱা 5 ডিচেম্বৰত বৃহস্পতি বক্ৰী হৈ আপোনাৰ ষষ্ঠ ভাৱত প্ৰৱেশ কৰিছে। ষষ্ঠ ভাৱ হৈছে ৰোগ, ঋণ আৰু শত্ৰুৰ। ইয়াত বৃহস্পতি বক্ৰী হোৱাটো আপোনাৰ বাবে ব্লেছিং ইন ডিছগাইজ, অৰ্থাৎ এক ছদ্মবেশী আশীৰ্বাদৰ দৰে। কিন্তু আচল খেলখন ক'ত হৈ আছে? আচল খেলখন হৈ আছে আপোনাৰ দ্বাদশ ভাৱ, অৰ্থাৎ ধনু ৰাশিত। মঙল গ্ৰহ যোৱা 7 ডিচেম্বৰৰ পৰাই আপোনাৰ দ্বাদশ ভাৱত বহি আছে। 15-16 ডিচেম্বৰত সূৰ্যয়ো এই দ্বাদশ ভাৱতে প্ৰৱেশ কৰিব। 20 ডিচেম্বৰত শুক্ৰ গ্ৰহো একাদশ ভাৱৰ পৰা ওলাই দ্বাদশ ভাৱলৈ গুচি আহিব। আৰু অৱশেষত 29 ডিচেম্বৰত বুধ গ্ৰহ ইয়াত যোগদান কৰিব। ইয়াৰ অৰ্থটো ভালদৰে বুজি লওক। জ্যোতিষ শাস্ত্ৰত যেতিয়া 4-5টা গ্ৰহ একেটা ভাৱতে মিলিত হয়, তেতিয়া সেই ভাৱৰ ফলাফলবোৰ বিস্ফোৰিত হয়। দ্বাদশ ভাৱ কিহৰ? দ্বাদশ ভাৱ হ'ল খৰচৰ, বিদেশৰ, চিকিৎসালয়ৰ আৰু শয্যাসুখ, অৰ্থাৎ টোপনি আৰু কামুকতাৰ। গতিকে 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ মূল মন্ত্ৰটো হ'ল জয়ৰ প্ৰস্তুতি, কিন্তু খৰচত সাৱধানতা। আপুনি টকা উপাৰ্জন কৰিব লাগিব, কিন্তু তাক ৰাহু আৰু দ্বাদশ ভাৱৰ প্ৰভাৱৰ পৰা বচাই ৰাখিবও লাগিব। প্ৰথমে সেই বিষয়টোৰ কথা পাতোঁ যিটো আমাৰ সকলোৰে বাবে আটাইতকৈ জৰুৰী, টকা পইচা। মকৰ ৰাশিৰ জাতকসকল ইয়াত এক অতি আকৰ্ষণীয় বিপৰীতমুখী যোগ সৃষ্টি হৈছে। 15 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ সময়ছোৱা আপোনাৰ বাবে সোণালী সুযোগ। প্ৰথম 5 দিন বুধ আৰু শুক্ৰ আপোনাৰ একাদশ ভাৱত একেলগে আছে। ইয়াক জ্যোতিষত লক্ষ্মী-নাৰায়ণ যোগ বুলি কোৱা হয়। একাদশ ভাৱ হ'ল লাভৰ স্থান। এই সময়ত আপোনাৰ উপাৰ্জনৰ সোঁত অতি তীব্ৰ হ'ব। যদি আপুনি ট্ৰেডিং, মাৰ্কেটিং বা যিকোনো ধৰণৰ কমিছন ভিত্তিক কামত আছে, তেন্তে 20 তাৰিখলৈকে সময়খিনি নোট কৰি লওক। টকা উপাৰ্জনৰ বাবে এইটো সৰ্বোত্তম সময়। আপোনাৰ আবদ্ধ হৈ থকা টকা ঘূৰি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু যেতিয়াই 20 ডিচেম্বৰত শুক্ৰ দ্বাদশ ভাৱলৈ যাব, কাহিনী সলনি হৈ যাব। ইয়াত মই আপোনাক এটা ডাঙৰ সতৰ্কবাণী দিব বিচাৰোঁ। মই ইয়াৰ নাম দিছোঁ দ্য ট্ৰেপ অফ ডিচ 2025। সম্ভাৱনা আছে যে এই সময়ত আপোনাৰ দৰমহা বাঢ়িব, প্ৰমোচন হ'ব বা বোনাছ পাব। কিন্তু যেনেকৈ টকা আহিব, দ্বিতীয় ভাৱত থকা ৰাহু আৰু দ্বাদশ ভাৱৰ গ্ৰহবোৰে আপোনাৰ দ্বাৰা সেই টকা খৰচ কৰাবলৈ সাজু হৈ আছে। খৰচ ক'ত হ'ব? আমাৰ তথ্যই কয় যে এই খৰচ ইলেক্ট্ৰনিক গেজেট বেয়া হোৱাৰ ফলত, ঘৰৰ মেৰামতি বা ৰিনোভেশ্যনত, অথবা লাইফষ্টাইল আপগ্ৰেড যেনে জিম জইন কৰা বা নতুন গাড়ী লোৱাত হ'ব পাৰে। বিনিয়োগৰ কথা ক'বলৈ গ'লে 21 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত শ্বেয়াৰ মাৰ্কেট বা লটাৰীত ডাঙৰ টকা নলগাব। ৰাহুৰ দৃষ্টি আৰু দ্বাদশ ভাৱৰ সূৰ্যই লোকচান কৰাব পাৰে। আৰু এটা বিশেষ পৰামৰ্শ, যদি আপোনাৰ দৰমহা বাঢ়েও, তেন্তে অনুগ্ৰহ কৰি এই সময়ত নতুন লোন, সেয়া লাগিলে গৃহ ঋণেই হওক বা গাড়ীৰ ঋণেই হওক, একেবাৰেই নল'ব। বৰ্তমান সময়টো লিয়াবিলিটি বা ধাৰ বুৰুৱাৰ সময় নহয়, বৰঞ্চ মানসিক শান্তি বৰ্তাই ৰখাৰহে সময়। এতিয়া আহক আপোনাৰ কৰ্মক্ষেত্ৰ, অৰ্থাৎ কেৰিয়াৰৰ দিশলৈ। ইয়াত সূৰ্য আৰু মঙল দ্বাদশ ভাৱত থকাটোৱে এক অতি বিশেষ ইংগিত দিছে। প্ৰথমে কথা পাতোঁ বিদেশ যুগৰ বিষয়ে। যদি আপুনি IT ছেক্টৰত আছে, ছফ্টৱেৰ ইঞ্জিনিয়াৰ বা কোনো বহুজাতিক কোম্পানীত কাম কৰে যাৰ ক্লায়েণ্ট বিদেশত আছে, তেন্তে বন্ধুসকল, এইটো আপোনাৰ বাবে জেকপট লগাৰ সময়। সূৰ্য, যি চৰকাৰ আৰু কৰ্তৃত্বৰ প্ৰতীক, আৰু মঙল, যি শক্তিৰ প্ৰতীক, দুয়োটা দ্বাদশ ভাৱ অৰ্থাৎ বিদেশৰ ভাৱত আছে। যদি আপোনাৰ ভিজা আবদ্ধ হৈ আছিল, তেন্তে এতিয়া ক্লিয়াৰ হ'ব। বিদেশলৈ যোৱাৰ ফাইল লগাব বিচাৰে? 16 ডিচেম্বৰৰ পাছত লগাওক। ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায়ত হঠাতে উন্নতি দেখিবলৈ পাব। কিন্তু
যিসকল লোকে সাধাৰণ ঘৰুৱা কোম্পানীত কাম কৰি আছে তেওঁলোকৰ বাবে এটা সৰু সতৰ্কবাণী আছে। দ্বাদশ ভাৱ গোপন শত্ৰুৰো হয়। 16 ডিচেম্বৰৰ পাছত অফিচত আপোনাৰ বিৰুদ্ধে ৰাজনীতি হ'ব পাৰে আপোনাৰ সহকৰ্মীয়ে আপোনাক উচতাবলৈ চেষ্টা কৰিব। মনত ৰাখিব, ৰাহু আপোনাৰ দ্বিতীয় ভাৱ অৰ্থাৎ বাণীৰ ভাৱত বহি আছে। যদি আপুনি খমত কিবা বেয়া কথা কৈ দিয়ে তেন্তে আপুনি জিকা খেল এখন হাৰি যাব। 5 ডিচেম্বৰৰ পাছৰ পৰা মেনেজমেণ্টৰ চকু আপোনাৰ ওপৰত আছে। গচিপ বা পৰচৰ্চাৰ পৰা আঁতৰি থাকক আৰু কেৱল নিজৰ কামত মন দিয়ক। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে 20 তাৰিখৰ আগতে যদি অফাৰ আহে তেন্তে লৈ লওক। মাহৰ শেষত অৰ্থাৎ 29ৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত কোনো ৰিস্ক নল'ব, কাৰণ সেই সময়ত বুধ গ্ৰহও দ্বাদশ ভাৱলৈ গুচি যাব, যাৰ ফলত ভাৱৰ আদান প্ৰদানত সমস্যা হ'ব পাৰে। এতিয়া আহক সেই দিশলৈ যিটো আমাৰ হৃদয়ৰ বৰ আপোন, সম্পৰ্ক। আৰু সঁচা ক'বলৈ গ'লে মকৰ ৰাশিৰ জাতকসকল এইটো এই পচেকৰ আটাইতকৈ সংবেদনশীল অংশ। 7 ডিচেম্বৰৰ পৰা মঙল আপোনাৰ দ্বাদশ ভাৱত আহিছে। দ্বাদশ ভাৱত বহা মঙলে নিজৰ অষ্টম দৃষ্টি পোনে পোনে আপোনাৰ সপ্তম ভাৱ অৰ্থাৎ বিবাহৰ স্থানত পেলাইছে। ইয়াক তাৎক্ষণিক মঙল দোষ বুলি কোৱা হয়। আৰু 16 ডিচেম্বৰত অগ্নিকাৰক সূৰ্যও তেওঁৰ লগত লগ লাগিব। ইয়াৰ ফলাফল এয়াই হ'ব যে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত অহংভাৱৰ সংঘাত বা ইগ' ক্লাছেছ হ'ব পাৰে। কথা সৰু হ'ব, কিন্তু ৰাহু আৰু মঙলে তাক বহুত ডাঙৰ কৰি পেলাব। তৰ্কৰ উপৰি তৰ্ক হোৱাৰ সম্ভাৱনা আছে। শাহুৰ ফালৰ পৰাও টনা আজোৰা বাঢ়িব পাৰে। এই সময়ত আপোনাৰ মন্ত্ৰ হ'ব লাগিব মৌনতা। 15ৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত নিজৰ সম্পৰ্কটোক কেৱল জীয়াই ৰাখিবলৈ চেষ্টা কৰক। কোনো পুৰণি কথা খুচৰি উলিয়াই কাজিয়া নকৰিব। যিসকল ছিংগেল তেওঁলোকৰ বাবে 20 ডিচেম্বৰলৈকে শুক্ৰ একাদশ ভাৱত আছে। যদি কাকো প্ৰপ'জ কৰিবলগীয়া আছে বা নিজৰ মনৰ কথা ক'ব বিচাৰে তেন্তে 15ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত কৰি লওক। এয়া এক সোণালী সময়। যদি আপোনাৰ ব্ৰেকআপ হৈছে আৰু কথা বতৰা বন্ধ আছে তেন্তে 20 তাৰিখৰ আগতে মিলামিছা হোৱাৰ সম্ভাৱনা আছে। কিন্তু 20 ডিচেম্বৰৰ পাছত যেতিয়া শুক্ৰও দ্বাদশ ভাৱত মঙল আৰু সূৰ্যৰ লগত গুচি যাব তেতিয়া গোপন সম্পৰ্ক বা ভুল বুজাবুজিৰ বাবে সম্পৰ্ক ভাঙিব পাৰে। বিশ্বাসযোগ্যতা বজাই ৰখাটো বৰ জৰুৰী হ'ব। পৰিয়ালতো ৰাহুৱে দ্বিতীয় ভাৱত বহি কিছু অশান্তি সৃষ্টি কৰি আছে। হ'ব পাৰে মাটি বাৰী বা টকা পইচাক লৈ ঘৰত কোনো তৰ্ক হ'ব পাৰে। কিন্তু ভাল কথাটো হ'ল যে মাহৰ শেষত 22ৰ পৰা 88 ডিচেম্বৰৰ ভিতৰত আপুনি নিজৰ সৰু ভাই ভনীৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। এতিয়া মই বিশেষকৈ আমাৰ মাতৃ আৰু ভগ্নীসকলৰ লগত কথা পাতিব বিচাৰোঁ, যিসকল ঘৰৰ মূল চালিকা শক্তি, অৰ্থাৎ মকৰ ৰাশিৰ গৃহিণীসকল। মকৰ ৰাশিৰ মোহৰ ৰাশিৰ মহিলাসকল তেনেই বৰ পৰিশ্ৰমী আৰু অনুশাসন মানি চলা বিধৰ হয়। আপোনাৰ বাবে এই 15টা দিনে দুটা বেলেগ বেলেগ ৰং লৈ আহিছে। প্ৰথমে ভাল খবৰটো, 15ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত মান সন্মান বৃদ্ধি হ'ব। এই সময়ত সমাজত বা আত্মীয়ৰ মাজত আপোনাৰ মৰ্যাদা বাঢ়িব। যদি আপুনি কোনো কিটি পাৰ্টি বা সামাজিক অনুষ্ঠানত যোগদান কৰে তেন্তে তাত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। মানুহে আপোনাৰ পৰিচালনা দক্ষতাৰ প্ৰশংসা কৰিব। এই সময়ছোৱা নিজকে অলপ মৰম যত্ন কৰা সময়। কিন্তু গ্ৰহৰ স্থিতি এটা সতৰ্কবাণীও দি আছে। ৰাহু দ্বিতীয় ভাৱত আৰু মঙল দ্বাদশ ভাৱত থকাৰ বাবে শাহু আৰু বোৱাৰীৰ মাজত খামখেয়ালি বা ভুল বুজাবুজি বাঢ়িব পাৰে। কোনো পুৰণি কথা ওলাই আহিব পাৰে, যাৰ ফলত ঘৰৰ পৰিৱেশ অলপ গধুৰ হ'ব পাৰে। ল'ৰা-ছোৱালীৰ লগতো সম্পৰ্ক কেতিয়াবা মিঠা কেতিয়াবা তিতা হ'ব। আপুনি সিহঁতৰ ভালৰ বাবে কঠোৰ হ'ব, কিন্তু সিহঁতে ইয়াক আপোনাৰ বাধা নিষেধ বুলি ভাবিব। মোৰ পৰামৰ্শ এয়াই যে 20 ডিচেম্বৰৰ পাছত ঘৰৰ সৰু সুৰা কাজিয়াবোৰ ডাঙৰ হ'বলৈ নিদিব। নিজৰ কথাত মিঠা ভাৱ ৰাখিব। আৰু হয়, যিহেতু দ্বাদশ ভাৱত বহুতো গ্ৰহ একেলগ হৈছে, আপোনাৰ ওপৰত ঘৰৰ কামৰ বোজা হঠাতে বাঢ়িব পাৰে। হ'ব পাৰে ঘৰলৈ আলহী আহিব বা মেৰামতিৰ কাম আৰম্ভ হ'ব। আপোনাৰ এনেকুৱা অনুভৱ হ'ব যে আপুনি সকলোৰে বাবে কৰি আছে, কিন্তু আপোনাক কোনেও এটা ধন্যবাদ দিয়া নাই। কামৰ মাজত নিজৰ ভৰিৰ বিষ বা কঁকালৰ বিষক অৱহেলা নকৰিব। অলপ জিৰণি নিশ্চয় ল'ব। এতিয়া কথা পাতোঁ আপোনাৰ স্বাস্থ্য আৰু পঢ়া শুনাৰ বিষয়ে। মকৰ ৰাশিৰ জাতকসকল দ্বাদশ ভাৱ সক্ৰিয় হোৱাৰ অৰ্থ হ'ল সাৱধান নহ'লে চিকিৎসালয়ৰ অহা যোৱা কৰিবলগীয়া হ'ব পাৰে। প্ৰথম সমস্যাটো হ'ল নিদ্ৰাহীনতা বা টোপনিৰ সমস্যা। সূৰ্য আৰু মঙলৰ উত্তাপে আপোনাক ৰাতি ভালকৈ শুবলৈ নিদিব। মনত নানা চিন্তা আহি থাকিব। দ্বিতীয় সমস্যাটো হ'ল হাড় আৰু ভৰিত আঘাত পোৱা। গ্ৰহৰ অৱস্থানে স্পষ্ট সতৰ্কবাণী দিছে, হঠাতে হাড়ত আঘাত। খোজ কাঢ়োতে, জখলাৰে নামতে বা গাড়ী চলাওঁতে 200% সতৰ্ক হৈ থাকক। ভৰিত বিষ বা মোচোকা খাব পাৰে। ইয়াৰ উপৰিও বৃহস্পতি ষষ্ঠ ভাৱত বক্ৰী হৈ আছে আৰু মঙল দ্বাদশ ভাৱত।
মছলাযুক্ত খানা বা টেঙা জ্বলা আপোনাৰ হজম শক্তি বেয়া কৰিব পাৰে, গতিকে এচিডিটিৰ পৰা সাৱধান হওক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময়ছোৱা মিশ্ৰিত। 15 পৰা 20 ডিচেম্বৰলৈ বুথ একাদশ ভাৱত আছে। আপোনাৰ যুক্তি আৰু তৰ্কশক্তি অতি প্ৰখৰ হ'ব। যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষা আছে, তেন্তে সফলতা নিশ্চিত। যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিদেশলৈ গৈ পঢ়িব বিচাৰে, তেওঁলোকৰ বাবে এইটো বছৰটোৰ আটাইতকৈ উত্তম সময়। আবেদন কৰক, ফলাফল ইতিবাচক আহিব। কিন্তু 29 ডিচেম্বৰৰ পাছত যেতিয়া বুধ দ্বাদশ ভাৱলৈ যাব, তেতিয়া পঢ়া-শুনাত মন নবহা হ'ব পাৰে। বন্ধুৰ লগত পাৰ্টি কৰি বা ঘূৰি ফুৰি সময় নষ্ট নকৰিব। বন্ধুসকল, এতিয়া নিজৰ ডায়েৰী উলিয়াই লওক। মই আপোনাক সেই তাৰিখবোৰ ক'বলৈ গৈ আছো, যিবোৰৰ আপুনি বিশেষ খেয়াল ৰাখিব লাগিব। এয়া আপোনাৰ বাবে এখন ৰোডমেপৰ দৰে কাম কৰিব। 15 পৰা 20 ডিচেম্বৰ সময়খিনি বিকাশৰ পৰ্যায়। এই সময় কেৰিয়াৰ, টকা আৰু প্ৰেম তিনিওটাৰ বাবে বহুত ভাল। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ, কোনো ডিল ফাইনেল কৰিবলৈ এই 5 দিনতে কৰক। ইয়াৰ পাছত 20 আৰু 21 ডিচেম্বৰত ৰেড এলাৰ্ট আছে। এই দুটা দিন মাৰ্ক কৰি লওক। আমাৰ গণনা অনুসৰি এয়া আৰ্থিক বিপদৰ দিন। এই দুদিনত কাকো ধাৰ নিদিব আৰু ক'তো বিনিয়োগ নকৰিব। প্ৰবঞ্চনা বা লোকচান হোৱাৰ প্ৰবল যোগ আছে। তাৰ পাছত আহে 22 পৰা 28 ডিচেম্বৰৰ সময়, যিটো সকাহৰ পৰ্যায়। এই 6 দিন বৰ শান্তিপূৰ্ণ হ'ব। বন্ধুৰ সংগ পাব। 29 আৰু 30 ডিচেম্বৰত অলপ মানসিক চাপ থাকিব পাৰে। বুধৰ ৰাশি পৰিৱৰ্তনৰ বাবে এই দিনকেইটাত চিন্তা আৰু ভয় বাঢ়িব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই দুদিনত নলব। আৰু অৱশেষত 31 ডিচেম্বৰ, বছৰৰ শেষ দিনটো স্বাভাৱিক হ'ব। মাত্ৰ পাৰ্টি কৰাৰ সময়ত নিজৰ স্বাস্থ্য আৰু কথা বতৰাত ধ্যান দিব। সমস্যা থাকিলে তাৰ সমাধানো আমাৰ বৈদিক জ্যোতিষত আছে। মকৰ ৰাশিৰ জাতকসকল, এই 15 দিন শুভ কৰিবলৈ আপুনি এই সঠিক উপায়বোৰ নিশ্চয় কৰা উচিত। যিহেতু দ্বাদশ ভাৱত অগ্নিতত্ত্ব বহুত বেছি হৈছে, যিয়ে আপোনাক খং আৰু আঘাত দিব পাৰে, ইয়াক শান্ত কৰাৰ একমাত্ৰ উপায় হ'ল হনুমানজী। প্ৰতি মঙলবাৰে আৰু শনিবাৰে হনুমান মন্দিৰলৈ যাওক। হনুমানজীক চামেলি তেলৰ চাকি জ্বলাওক আৰু বেচনৰ লাডু ভোগ হিচাপে আগবঢ়াওক। যদি পাৰে, তেওঁক এযোৰ পইতা বা যজ্ঞোপৱীত অৰ্পণ কৰক। এই উপায়ে আপোনাক দুৰ্ঘটনা আৰু কোৰ্ট কাছাৰীৰ লগত জড়িত সমস্যাৰ পৰা বচাব। যদি আপোনাৰ 20 তাৰিখৰ পাছত মানসিক চাপ বা ভয় অনুভৱ হয়, তেন্তে ভগৱান শিৱক পঞ্চামৃত অৰ্থাৎ গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি দি অভিষেক কৰক। ঔ নমঃ শিৱায় বা ৰুদ্ৰ মহামৃত্যুঞ্জয় মন্ত্ৰ 108 বাৰ জপ কৰক। ই আপোনাক মানসিক শান্তি দিব। ইয়াৰ উপৰিও দ্বাদশ ভাৱ ব্যয় বা খৰচৰ হয়। যদি আপুনি নিজ ইচ্ছাই শুভ খৰচ অৰ্থাৎ দান নকৰে, তেন্তে গ্ৰহবোৰে আপোনাৰ দ্বাৰা অশুভ খৰচ অৰ্থাৎ দৰব বা লোকচানৰ জৰিয়তে খৰচ কৰাব। বৃহস্পতি ষষ্ঠ ভাৱত আছে, গতিকে বৃহস্পতিবাৰে হালধীয়া বস্তু যেনে কল, বুটৰ দালি বা হালধীয়া কাপোৰ কোনো অভাৱী মানুহক দান কৰক। ভাল ভাগ্য আৰু ধনৰ বাবে আপুনি হীৰা বা উপাল শুক্ৰৰ বাবে আৰু নীলা শনিৰ বাবে ধাৰণ কৰিব পাৰে। কিন্তু কোনো ভাল জ্যোতিষীক নিজৰ কুণ্ডলী দেখুৱাইহে পিন্ধিব। গতিকে বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ 2025 লৈকে বৃষৎ ৰাশিফল। চাওক, ভয় কৰাৰ কোনো কাৰণ নাই। দ্বাদশ ভাৱত গ্ৰহৰ সমাৱেশে কেৱল এয়াই কৈছে যে এতিয়া আপুনি লোকালৰ পৰা গ্লোবাল হোৱাৰ প্ৰয়োজন। ই আপোনাক আপোনাৰ কমফৰ্ট জোনৰ পৰা বাহিৰলৈ উলিয়াই আনিছে। হয়, খৰচ হ'ব, কিন্তু যদি সেই খৰচ সঠিক দিশত হয়, যেনে কিবা নতুন স্কিল শিকাৰ ক্ষেত্ৰত বা বিদেশ যোৱাৰ ক্ষেত্ৰত, তেন্তে এয়া ইনভেষ্টমেণ্ট বা বিনিয়োগ হৈ পৰে। কেৱল নিজৰখন নিয়ন্ত্ৰণ কৰক আৰু টকা পইচাৰ মেনেজমেণ্ট সঠিক ৰাখক। 2026 চনটোৱে আপোনাৰ বাবে অপেক্ষা কৰি আছে। আৰু এই শেষৰ 15 দিন তাৰেই প্ৰস্তুতি। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল, যদি আপুনি আমাৰ পৰিশ্ৰম আৰু এই সূক্ষ্ম বিশ্লেষণ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আপোনাৰ এটা লাইকৰ পৰা আমাৰ মনোবল বাঢ়ে। কমেণ্টত জয় শনিদেৱ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক, যাতে অনাগত বছৰৰ ৰাশিফল আপুনি মিছ নকৰে। ঈশ্বৰে আপোনালোকক সকলোকে সুস্থ ৰাখক, সম্পন্ন ৰাখক। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে হৰ হৰ মহাদেৱ।